কেনে কৰবাৰ আছে নদীটো পাৰ হতে কত কিমান জতি হাতত লৈ আহি মোর এই অবস্থা হয়েছে গাইস গাইছ নাই নাই ইপিনে আৰু দ নহয় পৰি ধুনীয়া গাইছ আমি পানী পানী গৈ আছোঁ বৰ্তমান চাওঁ কলৈকে যাওঁ পানী 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 কি হ'ল নিচা 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 নি আৰু আজাউন রাতি হু নদী অ' নাচো মেরে বিচ অ' ইয়োটো দি দিয়া এবাৰ ইয়ো ডিজে কিচেন ৰক গাইছ আহি আহি পাই গ'লোঁ এইটো হৈছে আমাৰ ঘাট চাওক গাইছ আমি যিটো ৰাস্তাৰে যাই আছো মানে ৰাস্তা নহয় এইটো নদীৰ ৰাস্তা হয় আগতে আহোঁতে শ্মশান দেখাই দিছে এইফালে এইখন এখন শ্মশান কিবাকে এইখন এখন শ্মশান এই গাঁওখনৰ শ্মশানৰ বাহিৰে আছে কি আৰু তুমি এখন গাঁৱতে আছা গম পাইছা বেছি ডাঙৰকৈ নক'বা মানুহ চানুহ আহি মাৰি দিব তোমাৰ ইয়াতে গাইছ আজি নহ'ব কিন্তু গাইছ এতিয়া গা ধোৱা ভিডিঅ'টো বানমেই গাইছ কাৰণ মই আজি এটাই গা ধুম লাগছি কিন্তু কি কৰিম গাইছ কাপোৰ চাপোৰ একো নানিলোঁ বাছ মানুহ নাই আমাৰ লগত বেছি মই ইয়াৰ লগত আগলে গা ধুব নোৱাৰোঁ ই মই ইয়াতে উঠি গ'লেও ধৰবা নাই আগে দাৰুব আগতে ইমান ধুনীয়া নদী ইমান সৰু নদী ন আৰু চাওক এই নদীত একো ধাৰেই নাই ইমান এই চাওক বালা দেখা পোৱা হৈছে তথাপিতো আমাৰ মহাপুৰুষে বোলে সিহঁতি পাৰ হ'ব নোৱাৰে গাইছ উপায় নাই এতিয়া এই ৰাস্তা দি যাব লাগিব এই চাওক এইটো ৰাস্তা হয় এনেকৈ যায় এই আগত এখন দলং আছে দলংখন পাৰ হৈ ৰাস্তা দি যাব লাগিব উপায় নাই এই মহাপুৰুষে গাইছ এইখিনি চাওক এইটি চাওক আইতা হেন পাই এটি নাং মাৰি 2 ফুট জেগা সি পাৰ হ'ব নোৱাৰে কাৰ লগত আহিছিলোঁ মই এতিয়া মৰবা চাওক এইখিনি এই 2 ফুট জেগা সি বোলে পাৰ হ'ব নোৱাৰে বোলে বাহ লাগে এইখিনি পাৰ হতে গাইছ কি ক'ম আৰু মোৰ গেছ ক'বা ভাষা নহয় গেছি আমাৰ ইয়াতে এটা বেয়া গাইছ চাওক নদীৰ কাষত ইমানবোৰ মাটিৰ পৰি আছে কোনে খেতি কৰোঁ বুলি নকয় এই অলপ চলপ কৰিছে এই যে ব্লু কালাৰৰ আপোনালোকে দেখা পাইছে তাত অকণমান কিবা কাৰণে কৰিছে বাৰু কিন্তু গাইছ ইমান মাটি এনে পৰি আছে কাই একো খেতি কৰোঁ বুলি নকয় ইমান ধুনীয়া পানীৰ সুবিধা আছে সাৰ আছে কিন্তু কায়ো খেতি নকৰে কি ক'ম গাইছ অসমত নিবনুৱা নাপাৰি কি হ'ব গাইছ বহুত জংঘলৰ ভিতৰত ছাগলী ঘাঁহ খাই আছে সুন্দৰৰ প্ৰতিযোগিতা এইখন আমাৰ ষ্টেডিয়াম হয় ইয়াতে ফুটবল ক্ৰিকেটৰ প্ৰতিযোগিতা হয় ছিজন লৈ হয় এতিয়া নহয় বাৰু এতিয়া বৰ্তমান ক্ৰিকেট হ'ব এখন চাওক বহুত ডাঙৰ হয় এইখন ফিল্ডখন ই বহুত ডাঙৰ ফিল্ড হয় চব ফুটবলৰ ইয়াতে গ'ল পোষ্ট আছে ফুটবল খেলা হয় কি হ'ল দিয়া ভাল হ'ব দে তোমাৰ গাইছ আহি পালোঁ আমাৰ এই দলং যিখন দলঙৰ কথা মই তাত কৈছিলোঁ যে আমি দলঙেৰে পাৰ হ'ম গাইছ এইখন চাওক এইখন এখন ভেল হয় আহি কিনে ইয়াত ফচি আছে উঠাই পালোঁ আমি আছিলোঁ গাইছ অকণমান দেৰিকৈ এই তাত আছিলোঁ এই আগত দেখিছেনে আপোনালোকে এই তাত একদম লাষ্ট এণ্ডিং যিখিনি হয় এইখিনি জাষ্ট এইখিনি দেখিছেনে তাত আছিলোঁ তাৰপৰা এনেকৈ ঘূৰি আহিলোঁ আহি কিনে এটা দলং এনে পাৰ হৈছোঁ আৰু চাওক গাইছ আমাৰ এইটো নদী দ্বীপ হয় এইটো এটা আমাৰ দ্বীপ হয় এইখন এখন বেলেগ গাঁও হয় এই দলংখনৰ সেইপাৰে এইটো বেলেগ এখন গাঁও হয় এই চাইডে এইখন বেলেগ গাঁও হয় তো দলংখনে হৈছে আমাৰ সীমা নদীটো দলংখন নহয় নদীটো ডিষ্ট্ৰিক্টে বেলেগ হয় গাইছ দলংখনে সিপিনে সেইটো বজালী ডিষ্ট্ৰিক্ট হয় আৰু ইপিনে এইখন বাক্সা ডিষ্ট্ৰিক্ট হয় সি বুলি পত্নীয়ে আৰু গাইছ মই আগতে কৈছিলোঁ যে ভুটীয়া ৰাস্তাটো সেইটো ৰাস্তাৰে এতিয়া আমি গৈ আছোঁ নাযাওঁ নেকি কিয় নাযাওঁ নেকি এইফালে যা এই দেখছি না গাইছ ভয় পাদ্ৰা মানুহৰ এইগিলা
এইটোৱে গাইছ হয় আমাৰ সেই ভুটীয়া ৰাস্তাটো যিটোৰে ৰাতি আহিবলৈ বহু মানুহে ভয় কৰে এয়া চাওক ওপৰৰ পৰা তলৰ দেখাইছোঁ এয়া চাওক ৰাস্তা এয়া চাওক গাইছ ইয়াতে গাইছ ৰাতি মানুহ আহিবলৈ ভয় কৰে কাৰণ ইয়াত বহুত কিবা বেলেগ বেলেগ শক্তি ৰাতি হ'লে ডিষ্টাৰ্ব কৰে গাড়ীবিলাক আহিলে সেইবাবে এইটো ৰাতি কোনেও নাহেয়ে বুলি ক'ব পাৰি এতিয়া আমি এনেকৈ যাম আহা কিমান জংঘল হয় জংঘলৰ মাজে মাজে গৈছোঁ চব গাইছ ইমান জংঘল হয় এইবিলাক দেখিছে গাইছ জংঘলৰ গাইছ দেখিছে গাইছ এই গেছ পাছত নাযায় গাইছ পাছত গ'লে এতিয়া টানি নিলি মোকে নিব ই এক্সট্ৰিম লেভেলৰ ভয় বাদ যায় Ui, काय आहे टुपकीची काय जय श्रीराम काहीच ऐश्वर पल जातो हातातले চাওক গাইছ ইয়াতে গাইছ মাছ আছে দেই ইয়াতে কিন্তু লোকেল মাছ পোৱা যায় গাইছ এইবিলাকত বেলেগৰ হয় এডাল গাছ কিবা টেঙা হয় আৰু এডাল আমাৰ অচ্যুত কাহাৰ ইয়াতো গাছ বগৰী আছে কিন্তু মই আপোনালোকক দেখাব নোৱাৰিম বিকজ এই গছডালৰ বগৰীবিলাক বহুত ওপৰত আছে চেষ্টা কৰিছোঁ বাৰু দেখাবলৈ লাগি আছে গাছ পাৰিম গাছ পাৰিম এইবিলাক চব গাছ এইবিলাক বগৰী এইবিলাক চব গাছ ডাঙৰ হৈছে আৰু এইবিলাক চব গাছ এইবিলাক গাছ বহুত বগৰী গাছ লাগি আছে কিন্তু গাছ পকা নাই চাওক গাইছ আহি পালোঁ আমাৰ এই ৰাস্তা যিটোৰে আমি যাত্ৰা আৰম্ভ কৰিছিলোঁ আৰু গাইছ আজিলৈ ইমানতে সমাপ্ত কৰিলোঁ ইয়াৰ নেক্সট ব্লগ আহি আছে চাই থাকিব তেতিয়ালৈ আমাৰ যিটো ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব তেতিয়ালৈকে যাতে নতুন নতুন ব্লগ কিছুমান আহি আছে আৰু তাৰপিছত আমি নদীত গা ধুব যাম মাছ মাৰিম কিবা কৰিম তো এইটো ব্লগ এইখিনিতে খতম বাই বাই